তো আমার তুঙ্গত উঠিছে আমার প্রচার আর একদম হাই ভোল্টেজ একেবারে আমার নির্বাচনী সভা ইয়াতে যথেষ্ট আমার সমর্থক মানে যেইটা মিটিং গাইছোঁ একদিনত আমি প্রায় 8টা 10টা 12টা মিটিং গাওঁ আৰু সকলোতে আমাৰ একদম হাজাৰ হাজাৰ মানুহ সকলো জাতি জনগোষ্ঠীৰ আমাৰ ৰাইজ ওলাই আহিছে NDAৰ প্ৰাৰ্থী হিচাপে নাঙলৰ প্ৰতীকত ভোট দি 42 নং বাক্সাৰ পৰা মানে বিপুল ভোটত বিজয় কৰাৰ কাৰণে ৰাইজ আগবাঢ়ি আহিছে। আজি কিমানখন সভা আছে আজি আমাৰ 4টা ডাঙৰ মিটিং আছে আৰু বাকি নাই আমাৰ বিভিন্ন ডেলিগেশ্যন মিটিং আছে ডেলিগেট লগ কৰা তেনেকুৱা আমাৰ দল সংগঠন লগত তেনেকুৱা ধৰণৰ মিটিংবিলাক আছে। ষ্টাৰ কেম্পেইনাৰ কোনোবা আছে নেকি? আমাৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ খাম্ফা বৰগোহাঁই ছাৰ আহিছে আজি এক্স ডেপুটি চিফ আৰু এক্স মিনিষ্টাৰ চন্দন ব্ৰহ্ম ছাৰ আহিছে। মই খুব ভাল পাইছোঁ তেখেতসকলে অহাৰ বাবে। নিৰ্বাচনী সভাত আপুনি ৰাইজক কেনে ধৰণৰ আশ্বাস দিছে কি প্ৰতিশ্ৰুতি দিছে? আশ্বাস সেইটোৱে আমাৰ দলৰ যিটো উদ্দেশ্য যে আমি অসম চৰকাৰত একেলগে চৰকাৰ বনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মুখ্যমন্ত্ৰী বনাই আমি BTCলৈ অধিক সা সুবিধা আনা আৰু অধিক পুঁজি আনি আমি BTC অঞ্চলটো সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰা। যেহেতু ইয়াত বিৰোধী আছে UPPL ৰাকেশ ব্ৰহ্ম MCL কেনে ধৰণৰ প্ৰত্যাহ্বান হ'ব? ৰাকেশ ব্ৰহ্ম প্ৰাৰ্থী হিচাপে তেখেতে ভোট নাপায় জিতাৰ ভোটটো নাপায় কম ভোট পাব 10-12 হাজাৰ কিবা ভোট পাব আৰু সেইটো ইমান আমাৰ কাৰণে ইমান বেছি ফেক্টৰ নহয়। প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? সেইটোৱে 10-12 হাজাৰ 15 হাজাৰ তেনেকুৱা ভোট পোৱা মানুহৰ লগতে হ'ব আৰু কম্পিটিশ্যন নাহে।